हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल इफ्तिकार हुसैन और लास्ट भिडिओत मैं কৈছিলো যে মই নেক্সট ভিডিওটো বানপানীৰ ওপৰত বনাম বানপানী সাহায্য দিব যাম আৰু মোৰ বন্ধু কেইজনমানৰ সহযোগত কিছু সংখ্যক সামগ্ৰী মই গোটাবলৈ চেষ্টা কৰিছো আৰু আজি এইখিনি বস্তু লৈ পেলাই মই যাম বানপানী অঞ্চলত গতিকে ভিডিওটো লাষ্টলৈকে চাই থাকিব চাওক কি কি হয় আজি মই আহিছো নগাঁৱৰ এটা জায়গাত বৰখোলা নাম কিছু পৰিমাণে বস্তু লৈ পেলাই খোৱা সামগ্ৰী লৈ পেলাই মোৰ বন্ধু মোৰ ভাইটিসকলৰ লগত গতিকে মই আজি দেখাম কিছু জায়গাত যাম বানপানী সাহায্য দিবলৈ সকলোৱে জানো প্ৰতি বছৰে বানপানীয়ে এক ভয়ানক ৰূপ ধাৰণ কৰি আহিছে বৰ্তমান সময়লৈকে 33খন জিলাৰ প্ৰায় 2200খন গাঁৱৰ 27 লাখ মানুহে আজি এই বানপীড়িত কবলত পৰিছে বানপানী কবলত পৰিছে কাজিৰঙা ন্যাশনাল পাৰ্ক আৰু সূত্ৰমতে গম পোৱা যায় যে বৰ্তমান সময়লৈকে কাজিৰঙা ন্যাশনাল পাৰ্কত 132টা জীৱ-জন্তুৰ মৃত্যু হৈছে তাৰ লগতে কাজিৰঙাত প্ৰায় 95% পানীৰ তলত বুৰ গৈছে কেৰালাত এটা হাতী মৰাৰ কাৰণে নিউজ চেনেলবোৰে দিন ৰাতি সেই তাকে লৈ পেলাই নিউজ কৰিছে ঠিক আছে নিউজ কৰক কিন্তু আজি আমাৰ অসমৰ সমস্যাবিলাক এই নেশ্যনেল নিউজত কি কাৰণে উত্থাপন নহয় দাসক লৈ পেলাই ভাৰতবৰ্ষখনে গৌৰৱ কৰে এহেঙীয়া গড় কাজিৰঙাৰ এই এহেঙীয়া গড়ক লৈ পেলাই ভাৰতবৰ্ষখনে গৌৰৱ কৰে অসমৰ চাহ লাগে অসমৰ তেল লাগে কিন্তু আজি অসমৰ সমস্যাবোৰ ভাৰতবৰ্ষই কি কাৰণে নলয় আজি এজন অসমীয়া হিচাপে মই ওলাই আহিছো যিমানখিনি পাৰো মই আজি সহায় কৰিবলৈ ওলাই আহিছো কিছু সামগ্ৰী লৈ মোৰ লগত ভাইটি আছে অমিয় আমিৰ আৰু এহৰাজ আৰু ইয়াৰে দাদা এজনক লৈ পেলাই আজি আমি বিভিন্ন জায়গাত গৈ পেলাই আজি এই খোৱা সামগ্ৰীবোৰ আমি বিতৰণ কৰিছো আৰু মই ভাবো যদি আমি সকলোৱে এনে ধৰণে অলপ যদি সহায় কৰো এই বৰ্তমান সময়ত বিপদত পৰি থকা লোকসকলৰ বহুত সহায় হ'ব গতিকে আমি আপোনালোক সকলোৱে এই ভিডিওটো শেয়াৰ কৰিব আশা কৰিছো সকলোৱে যাতে আহক আহি পেলাই এই বিপদৰ সময়ত এখা মাত লগাক অলপ সহায় কৰক কাৰণ আপোনাৰ এইকণ সহায় বহুত সহায় হ'ব এই বানপীড়িত লোকসকলৰ